স্বাগতম জনাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত আৰু ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'ত মই আপোনাক দেখুৱাম আপুনি কেনেকৈ মাইনৰ পান কাৰ্ড এপ্লাই কৰিব পাৰিব মানে যিসকলৰ এতিয়ালৈকে 18 বছৰ হোৱা নাই বা 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বাবে আপুনি কেনেকৈ পান কাৰ্ড এপ্লাই কৰিব পাৰিব সেয়া মই আজিৰ এইটো ভিডিঅ'ত আপোনাক সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনাক এটা প্ৰমাণ দেখুৱাব বিচাৰিছো এইটো মাহৰ 6 তাৰিখত মই এখন মাইনৰ পান কাৰ্ড এপ্লাই কৰিছিলো আৰু এপ্লাই কৰা পান কাৰ্ডখন মাত্ৰ 2 দিনৰ ভিতৰত ইমেইলত ই পান কাৰ্ডখন সেন্ড কৰি দিয়া হৈছে ইউটিআইৰ ফালৰ পৰা মই আপোনাক প্ৰমাণটো দেখুৱাই আছো চাওক ইয়াখন হৈছে এপ্লাই কৰা ৰিসিপ্ট ডেটটো দিয়া আছে চাওক মই 6 তাৰিখত পান কাৰ্ড এখন এপ্লাই কৰিছিলো আৰু এতিয়া মই এই কুপন নাম্বাৰটোৰে ষ্টেটাস চেক কৰি আপোনাক দেখুৱাই আছো এয়া চাওক 8 তাৰিখত পান কাৰ্ডখন ইমেইলত সেন্ড কৰি দিয়া হৈছে আৰু এখন হৈছে ই পান তো ফ্ৰেণ্ডছ এইটো মই আপোনাক দেখুৱাৰ একমাত্ৰ উদ্দেশ্য এইটোৱে যদি আপুনি এইটো ভিডিঅ' সম্পূৰ্ণ চাই আপুনি সেম প্ৰসেছত পান কাৰ্ড এপ্লাই কৰে তেতিয়াহ'লে আপুনিও 2 বা 3 দিনৰ ভিতৰত ইমেইলত ই পান কাৰ্ডখন পাই যাব আৰু এখন পান কাৰ্ডেৰে আপুনি যিকোনো কাম কৰিব পাৰিব মেইন হাৰ্ড কপিখন অহাৰ আগলৈকে আৰু এতিয়া হাৰ্ড কপি পোষ্ট অফিচত আহিবলৈ অলপ বেছি দিন সময় লাগিব পাৰে 15-20 দিন বা মাহ দিন সময় লাগি যাব পাৰে লকডাউনৰ কাৰণে ফ্ৰেণ্ডছ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব মই আপোনাক সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু ফ্ৰেণ্ডছ কেৱল মাইনৰে নহয় যদি আপুনি আপোনাৰ ঘৰতে বহি বেলেগক পান কাৰ্ড এপ্লাই আৰু বেলেগৰ পান কাৰ্ড কাৰেকশ্যন কৰি দি টকা উপাৰ্জন কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এটা ইউটিআই পিএছএ আইডি ল'ব লাগিব আৰু ইউটিআই পিএছএ আইডি আপুনি মাত্ৰ 50 টকাত বাই কৰিব পাৰিব আৰু আপুনি সেইটো আইডিত আপুনি আনলিমিটেড পান কাৰ্ড এপ্লাই আৰু আনলিমিটেড পান কাৰ্ড কাৰেকশ্যন কৰি আপুনি টকা উপাৰ্জন কৰিব পাৰিব তো মই প্ৰথমে আপোনাক দেখুৱাম আপুনি আইডিটো কেনেকৈ বাই কৰিব আৰু যদি আপোনাৰ অলৰেডি ইউজাৰ আইডি আৰু পাছৱৰ্ড আছে তেতিয়াহ'লে আপুনি 1 মিনিটমান ভিডিঅ'টো স্কিপ কৰি আপুনি শেষলৈকে চাই থাকক মই আপোনাক লাষ্টত দেখুৱাই আছো আপুনি মাইনৰ পান কাৰ্ড কেনেকৈ এপ্লাই কৰিব আৰু ইয়াৰ আগতে মই আৰু দুটা ভিডিঅ' বনাইছো পান কাৰ্ড কাৰেকশ্যন কেনেকৈ কৰিব লাগে আৰু পান কাৰ্ড এপ্লাই কেনেকৈ কৰিব লাগে সেই দুটা ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছো আপুনি ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংকত ক্লিক কৰি আপুনি সেই দুটা ভিডিঅ' চাব পাৰিব তেন্তে বলক আমি এটা ভিডিঅ'টোলৈ আগবাঢ়ো ফ্ৰেণ্ডছ আপুনি অলপ মনোযোগ দিব যদি আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড আগৰ পৰা আছে তেতিয়াহ'লে আপুনি ভিডিঅ'টো অলপ স্কিপ কৰি আপুনি শেষত চাওক এইটো ভিডিঅ'ৰ শেষত দেখুৱাই দিয়া হৈছে মাইনৰ পান কাৰ্ড কেনেকৈ এপ্লাই কৰিব পাৰিব ইউটিআই পিএছএ আইডিত সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিয়া হৈছে আৰু যদি আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড নাই আৰু যদি আপুনি ঘৰতে বহি পান কাৰ্ড এপ্লাই আৰু কাৰেকশ্যনৰ কাম কৰিব বিচাৰে তেতিয়াহ'লে এতিয়া দেখুৱাই দিয়াৰ দৰে আপুনি ইউটিআই পিএছএ আইডি বাই কৰিব পাৰিব ইউটিআই পিএছএ আইডি বাই কৰাৰ বাবে আপুনি প্ৰথমে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই এটা ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিছো আৰু আপুনি সাৰ্চ বাৰত টাইপ কৰিব anpanservice.com আপুনি স্পেলিংটো এবাৰ চেক কৰিব আৰু যেনেকৈ লিখা আছে আপুনি সেম টু সেম আপুনি টাইপ কৰি আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে এই পেজটো ওপেন হৈ যাব আপোনাৰ মোবাইলতে কেতিয়াবা ডিজাইন চেঞ্জ হৈ যায় আৰু এইটো পেজৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছো আপুনি ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংকত ক্লিক কৰিলেও এই পেজটো ওপেন হৈ যাব আপোনাৰ মোবাইলত এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব মই আপোনাক দেখুৱাম আপুনি কেনেকৈ ইউটিআই পিএছএ আইডি বাই কৰিব আৰু ইয়াৰ পৰা আইডি বাই কৰাৰ পাছত আপুনি ডাইৰেক্ট ইউটিআই পিএছএ পৰ্টেলত লগইন কৰি পান কাৰ্ড এপ্লাই আৰু কাৰেকশ্যনৰ কাম কৰিব পাৰিব আনলিমিটেড ইয়াত আপুনি ক্লিক কৰিব জইন এজ ৰিটেইলাৰ ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত এই ফৰ্মখন ওপেন হৈ যাব ইয়াত আপোনাৰ নাম আপোনাৰ কন্টেক্ট নাম্বাৰ আপোনাৰ সিটি আপোনাৰ পান কাৰ্ড নাম্বাৰ ষ্টেট নেম আপোনাৰ পিন কোড এইখিনি আপুনি এন্টাৰ কৰিব মই এইখিনি এন্টাৰ কৰি আছো ফৰ্মখন ফিল আপ কৰাৰ পাছত আপুনি সাইন আপত ক্লিক কৰিব সাইন আপত ক্লিক কৰাৰ পাছত এতিয়া ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পাছত অলপ সময় ৱেট কৰিব লাগিব এতিয়া পেমেন্ট কৰা অপচনটো আহি যাব চাওক ওপৰত পেটিএম দিয়া আছে যদি আপোনাৰ পেটিএম নাই আপুনি টেনচন হ'ব নালাগে তলে চাওক ভীম ইউপিআই দিয়া আছে ইয়াত আপুনি জিটু এপছ ব্যৱহাৰ কৰে গুগল পে ফোন পে পেটিএম ফ্ৰী ৰিচাৰ্জ আপোনাৰ ইউনো এছবিআই মানে জিটু এপছ ব্যৱহাৰ কৰে আপুনি ইউপিআই সেইটো এপৰ ইউপিআই আইডি আপুনি এন্টাৰ কৰিব যদি আপুনি ফোন পে ইউজ কৰে আপোনাৰ ফোন পেৰ আপোনাৰ মোবাইল নাম্বাৰটোৰ শেষত @ybl যদি আপুনি পেটিএম ইউজ কৰে আপোনাৰ মোবাইল নাম্বাৰটোৰ শেষত @paytm তো ইয়াত মই মোৰ বিমৰ ইউপিআই আইডিটো এন্টাৰ কৰি আছো ইয়াত মই মোবাইল নাম্বাৰ এন্টাৰ কৰিছো আৰু @upi মই এন্টাৰ কৰি আছো মানে আপুনি যেটো এপছ ব্যৱহাৰ কৰিব আপুনি সেইটো এপছৰ আপুনি আপোনাৰ ইউপিআই আইডিটো এন্টাৰ কৰিব বা যদি আপুনি বেলেগ আপুনি ইউপিআই আইডি চুজ কৰি ৰাখিছে আপুনি সেইটো এন্টাৰ কৰিব ইউপিআই আইডিটো এন্টাৰ কৰাৰ পাছত আপুনি পে 50 ত আপুনি ক্লিক কৰিব লাগিব মই মোৰ ইউপিআই আইডিটো এন্টাৰ কৰিছো এতিয়া মই পে 50 ত মই ক্লিক কৰিছো ইয়াত ক্লিক কৰাৰ পাছত অলপ সময় ৱেট কৰিব লাগিব তো এতিয়া তলত চাওক 8 মিনিট সময় দিয়া হৈছে আপুনি 8 মিনিটৰ ভিতৰত আপুনি পেমেন্টটো এপ্ৰুভ কৰিব লাগিব যদি আপুনি পেমেন্টটো এপ্ৰুভ কৰে তেতিয়াহ'লে আপোনাৰ ইমেইলত এইটো ৱেবছাইটৰ ফালৰ পৰা ইউজাৰ আইডি আৰু পাছৱৰ্ডটো অটোমেটিক সেন্ড কৰা হ'ব এতিয়া মই মোৰ ভীম এপছত চেক কৰি আপোনাক দেখুৱাই আছো মোৰ ভীম এপছত এতিয়া ৰিকুৱেষ্টটো আহি গৈছে মই 50 रुपीसটো এপ্ৰুভ কৰিব লাগে চাওক ভীম এপছত ৰিকুৱেষ্টটো আহি গৈছে ইয়াত দেখুৱাই আছে যদি আপুনি ফোন পে ইউপিআই আইডি এন্টাৰ কৰিছিলে তেতিয়াহ'লে আপোনাৰ ফোন পেত আপোনাৰ ৰিকুৱেষ্টটো আপুনি পাই যাব আপুনি তাত গৈ পেত ক্লিক কৰি আপুনি এপ্ৰুভ কৰিব লাগিব ইয়াত মই ভীম এপছত এপ্ৰুভ কৰি আছো এতিয়া মই মোৰ ভীম এপছ ইউজ কৰি আছো ওপেন কৰিছো ওপেন কৰাৰ পাছত অলপ সময় ৱেট কৰিব লাগিব আৰু যদি আপুনি কিবা জানিব বিচাৰে তেতিয়াহ'লে আপুনি এইটো WhatsApp নম্বৰত আপুনি কন্টেক্ট কৰিব পাৰিব এতিয়া মই মোৰ ভীম এপছৰ ইউপিআই আইডিটো এন্টাৰ কৰি আছো যদি আপুনি ফোন পে ইউজ কৰি আছে তেতিয়াহ'লে আপুনি ফোন পেৰ ইউপিআই আইডিটো আপুনি এন্টাৰ কৰিব
আপোনাৰ পিন কোডটো আপুনি এণ্টাৰ কৰিব আৰু ইয়াত আপুনি এপ্ৰুভত ক্লিক কৰিব যদি আপুনি ফোনপে ইউজ কৰে বা পেটিএম ইউজ কৰে তেতিয়াহ'লে আপুনি পে'ত ক্লিক কৰিব লাগিব মই মোৰ ভীম এপছত এপ্ৰুভত ক্লিক কৰিছোঁ আৰু মই কনফাৰ্ম কৰি দিছোঁ কনফাৰ্ম কৰাৰ পাছত এতিয়া মই মোৰ ভীম এপছৰ যিটো পিন কোড হয় সেইটো মই এণ্টাৰ কৰিব লাগিব চাওক মই এণ্টাৰ কৰিছোঁ এণ্টাৰ কৰাৰ লগে লগে পে'মেণ্টটো ছাকচেছফুল হৈ গৈছে এতিয়া কিন্তু আপুনি পেজটো ক্ল'জ নকৰিব আপুনি পেজটো মিনিমাইজ কৰিব আৰু যিটো ৱেবছাইটৰ পেজত আৰ্মিৰ সময় দেখুৱাইছিল আপুনি সেইটো অ'পেন কৰিব অ'পেন কৰাৰ লগে লগে চাওক দেখাত আহি গৈছে নটিফিকেশ্যনটো যে ইউৰ একাউণ্ট হেজ বিন ক্ৰিয়েটেড তো এতিয়া আপুনি পেজটো ক্ল'জ কৰিব পাৰে অসুবিধা নাই চাওক অট'মেটিক পেজটো চাওক ৰিলোড হৈ গৈছে কিন্তু মনত ৰাখিব যদি আপুনি পে'মেণ্টটো ছাকচেছফুল কৰাৰ পাছত যদি আপুনি লগে লগে ৱেবছাইটৰ পেজটো ক্ল'জ কৰি দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ ইমেইলত ইউজাৰ আইডি পাছৱৰ্ডটো আপুনি নাপাব আপুনি হোৱাটছআপ নাম্বাৰটোত কণ্টেক্ট কৰিব লাগিব এইটো নাম্বাৰত আৰু এতিয়া মই আপোনাক দেখুৱাইছোঁ ইমেইলটো অ'পেন কৰি চাওক ইমেইলত ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আহি গৈছে ইউজাৰ আইডি আৰু পাছৱৰ্ড দুয়োটা ছেম থাকিব আপুনি নিজে এক্টিভ কৰাৰ পাছত পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিব এতিয়া মই আপোনাক দেখুৱাম আপুনি কেনেকৈ আইডিটো এক্টিভ কৰিব আৰু পাছৱৰ্ডটো আপুনি কেনেকৈ চেঞ্জ কৰিব আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু আপুনি চাৰ্চ বাৰত টাইপ কৰিব UTIPSA লগইন আৰু আপুনি চাৰ্চ কৰি দিব চাৰ্চ কৰি দিয়াৰ পাছত একেবাৰে ওপৰত যিটো লিংক আহিছে আপুনি এইটো লিংকত ক্লিক কৰিব এইটো লিংকত ক্লিক কৰাৰ পাছত UTIPSA পৰ্টেলটো এনেকৈ অ'পেন হৈ যাব ইয়াত প্ৰথম বক্সত আপুনি আপোনাৰ ইউজাৰ আইডি এণ্টাৰ কৰিব আপোনাৰ পাছৱৰ্ড এণ্টাৰ কৰিব মানে ইউজাৰ আইডি আৰু পাছৱৰ্ড দুয়োটা ছেম থাকিব আপুনি ছেম টু ছেম আপুনি এণ্টাৰ কৰিব আপোনাৰ ইমেইলত যেনেকৈ আহিছে আপুনি এণ্টাৰ কৰিব মনত ৰাখিব যদি আপোনাৰ ইমেইলত আপোনাৰ পাছৱৰ্ডটো স্মল লেটাৰত আহিছে আপুনি আইডিত এণ্টাৰ কৰাৰ লগে লগে এইটো অট'মেটিক কেপিটেল হৈ যাব কিন্তু পাছৱৰ্ডটো আপোনাৰ যেনেকৈ আছে আপুনি ছেম টু ছেম এণ্টাৰ কৰিব লাগিব নহ'লে কিন্তু আকৌ ইৰ'ৰ দেখুৱাব তো ইয়াত মই তেওঁৰ ইউজাৰ আইডি এণ্টাৰ কৰিছোঁ পাছৱৰ্ড এণ্টাৰ কৰিছোঁ আৰু যিটো কেপচা কোড দিয়া আছে কেপচা কোডটো মই এণ্টাৰ কৰি আছোঁ কেপচা কোড ইউজাৰ আইডি পাছৱৰ্ড এইখিনি এণ্টাৰ কৰাৰ পাছত আপুনি লগইনত ক্লিক কৰিব লাগিব লগইনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত দিছে যে আপুনি পাছৱৰ্ডটো চেঞ্জ কৰিব লাগিব তো এতিয়া অলপ আগত যিটো লগইন কৰিছিলোঁ ইউজাৰ আইডিৰ পাছৱৰ্ডটো ছেম আছিলে আপুনি অ'কেত ক্লিক কৰিব অ'কেত ক্লিক কৰাৰ পাছত মই আপোনাক দেখুৱাইছোঁ প্ৰথম বক্সত আপোনাৰ এতিয়া যিটো ইউজাৰ আইডি আছে আপুনি ইউজাৰ আইডিটো এণ্টাৰ কৰিব এণ্টাৰ অল্ড পাছৱৰ্ড মানে আপোনাৰ ইউজাৰ আইডিৰ পাছৱৰ্ড দুটা ছেম আছিল এইটো কাৰণে আপুনি প্ৰথম বক্সত আপোনাৰ ইউজাৰ আইডি এতিয়া যিটো আছে এইটো আপুনি এণ্টাৰ কৰিব পাছৱৰ্ডটো আৰু তলৰ বক্সত আপুনি এটা নিউ পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব মই আপোনাক এক্সাম্পল চাইডত দেখুৱাই আছোঁ আপুনি এনেকৈ এণ্টাৰ কৰিব assam@123 বা আপোনাৰ নাম @123 মানে 8টা কাৰেক্টাৰ হ'ব লাগে 5টা কাৰেক্টাৰ হ'ব লাগে এইখিনি আপুনি এণ্টাৰ কৰিব নতুন এটা পাছৱৰ্ড প্ৰথম বক্সত আপোনাৰ অল পাছৱৰ্ড মাজৰ বক্সত আপোনাৰ নিউ পাছৱৰ্ড আৰু তলৰ বক্সত আপুনি কনফাৰ্ম পাছৱৰ্ড আৰু আপুনি ছাবমিটত ক্লিক কৰিব ছাবমিটত ক্লিক কৰাৰ লগে লগে চাওক পাছৱৰ্ড চেঞ্জ ছাকচেছফুলি আপুনি ইয়াত অ'কেত ক্লিক কৰিব আকৌ আপুনি ক্লিক হিয়াৰ ফৰ লগইন ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ ইউজাৰ আইডিটো এণ্টাৰ কৰিব মানে আপোনাৰ ইমেইলত যিটো ইউজাৰ আইডি আহিছিলে এইটো ইউজাৰ আইডি ছেম থাকিব এইটো চেঞ্জ নহয় আপোনাৰ ইউজাৰ আইডিটো আপুনি এণ্টাৰ কৰিব ইউজাৰ আইডিটো এণ্টাৰ কৰাৰ পাছত আপুনি এতিয়া যিটো আপুনি পাছৱৰ্ড নিজে ক্ৰিয়েট কৰিছিলে বা নিজে পাছৱৰ্ড চেঞ্জ কৰিছিলে আপুনি সেইটো পাছৱৰ্ড এণ্টাৰ কৰিব যদি আপুনি কেপিটেল এণ্টাৰ কৰিছিলে আপুনি কেপিটেল যদি স্মল এণ্টাৰ কৰিছিলে আপুনি স্মল এণ্টাৰ কৰিব আৰু তলত যিটো কেপচা কোড দিয়া আছে আপুনি কেপচা কোডটো ছেম টু ছেম আপুনি এণ্টাৰ কৰিব যেনেকৈ দিয়া আছে আপুনি ছেম টু ছেম এণ্টাৰ কৰিব আৰু আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আইডিটো এনেকৈ লগইন হৈ যাব এতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মই আপোনাক দেখুৱাই আছোঁ আপুনি ইয়াত ক্লিক কৰিব লাগিব ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন ইয়াত আপুনি ক্লিক কৰিব এইটো মানে প্ৰথমবাৰ নেক্সট টাইম আৰু কৰিব নালাগে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এই পেজটো অ'পেন হৈ যাব ইয়াত আপুনি এইটো বক্সত টিক মাৰ্ক কৰিব ইয়াত টিক মাৰ্ক কৰাৰ পাছত আপোনাৰ ডিটেইলছখিনি শ্ব' কৰিব আপোনাৰ নাম আপোনাৰ লোকেশ্যন আপোনাৰ ইমেইল আপোনাৰ মোবাইল নাম্বাৰ আপোনাৰ পান নাম্বাৰ ইয়াত আপুনি আপোনাৰ ষ্টেট নেমটো চেঞ্জ কৰিব লাগিব বাই ডিফল্ট হিচাপে বেলেগ কিছু নেম দিয়া থাকিব ইয়াত আপুনি আপোনাৰ ষ্টেট নেমটো চেঞ্জ কৰিব আৰু আপুনি ছাবমিটত ক্লিক কৰিব ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ আইডিটো সম্পূৰ্ণৰূপে এক্টিভ এতিয়াৰ পৰা আপুনি আনলিমিটেড পান কাৰ্ড এপ্লাই কাম কৰিব পাৰিব আনলিমিটেড পান কাৰ্ড কাৰেকশ্যনৰ কাম কৰিব পাৰিব ফ্ৰম 49A ছাৰ্ভিচত ক্লিক কৰি আপুনি পান কাৰ্ড এপ্লাই কৰিব পাৰিব আৰু CFSত আপুনি ক্লিক কৰি পান কাৰ্ড কাৰেকশ্যনৰ কাম কৰিব পাৰিব তো পান কাৰ্ড এপ্লাই আৰু কাৰেকশ্যনৰ বিষয়ে মই আগতে দুটা ভিডিঅ' বনাইছোঁ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপুনি সেই দুটা ভিডিঅ' চাই আপুনি পান কাৰ্ড এপ্লাই আৰু কাৰেকশ্যনৰ কাম কৰিব পাৰিব আৰু এতিয়া মই আপোনাক দেখুৱাম আপুনি কেনেকৈ মাইনৰ পান কাৰ্ড এপ্লাই কৰিব পাৰিব আৰু কুপন কেনেকৈ এড কৰিব লাগিব সেইটো বিষয়ে মই আগতে এটা ভিডিঅ' বনাইছোঁ এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত তিনিটা ভিডিঅ' লিংক দিয়া আছে পান কাৰ্ড এপ্লাই পান কাৰ্ড কাৰেকশ্যন আৰু কুপন এড তিনিটা ভিডিঅ' চাই আপুনি কুপন এড কৰিব পাৰিব পান কাৰ্ড এপ্লাই কৰিব পাৰিব আৰু পান কাৰ্ড কাৰেকশ্যন কৰিব পাৰিব আৰু এতিয়া মই আপোনাক দেখুৱাম আপুনি কেনেকৈ মাইনৰ পান কাৰ্ড এপ্লাই কৰিব পাৰিব UTIPSA আইডিত পান কাৰ্ড এপ্লাই কৰাৰ বাবে আপুনি প্ৰথমে UTIPSA ৱেবছাইটত আপোনাৰ ইউজাৰ আইডি পাছৱৰ্ড আৰু কেপচা কোড যিটো দিয়া থাকিব আপুনি এণ্টাৰ কৰি লগইন কৰিব লাগিব তো ইয়াত মই লগইন কৰি আছোঁ লগইন কৰাৰ পাছত আপোনাৰ আইডিটো এনেকৈ লগইন হৈ যাব আৰু ইয়াত চাওক মোৰ ইয়াত দেখুৱাই আছে এটা কুপন এভেইলেবল আছে মই অলপ আগত এটা কুপন এড কৰি ৰাখিছিলোঁ এতিয়া মই এইটো কুপনত এখন পান কাৰ্ড এপ্লাই বা কাৰেকশ্যন কৰিব পাৰিম যদি আপোনাৰ আইডিৰ কুপন এভেইলেবল নাথাকে তেতিয়াহ'লে আপুনি তলৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপুনি সেইটো ভিডিঅ' চাই আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি এটা দুটা তিনিটা চাৰিটা পাঁচটা মানে আপোনাৰ যিমানটা কুপনৰ প্ৰয়োজন হয় আপুনি একেলগে কুপন এড কৰিব পাৰিব আৰু আপুনি এটা কুপন ব্যৱহাৰ কৰি আপুনি এখন পান কাৰ্ড এপ্লাই বা কাৰেকশ্যনৰ কাম কৰিব পাৰিব এক্সট্ৰা আৰু পে' কৰিব নালাগে কেৱল কুপন ব্যৱহাৰ কৰি আপুনি পান কাৰ্ড এপ্লাই আৰু কাৰেকশ্যনৰ কাম কৰিব পাৰিব আপুনি
অকেত ক্লিক কৰিব ফ্ৰম 49A সাৰ্ভিসত ক্লিক কৰি আপুনি এভেইলেবল ই কুপনত ক্লিক কৰিব ক্লিক কৰিলে আপুনি ইয়াত দেখিব পাৰিব আপোনাৰ আইডিত কুপন কেতিয়া এভেইলেবল আছে ইয়াত সব কোৱান্টিটি দেখুৱাই আছে এটা মানে মই এটা কুপন এড কৰিছিলো এতিয়া আপুনি পান কাৰ্ড এপ্লাই যদি কৰে আপুনি ফ্ৰম 49A সাৰ্ভিসত ক্লিক কৰি আপুনি প্ৰি ফ্ৰম এন্ট্ৰিত ক্লিক কৰিব লাগিব আপুনি প্ৰথমে প্ৰি ফ্ৰম এন্ট্ৰি কৰিব লাগিব ইয়াত আপুনি ক্লিক কৰিব প্ৰি ফ্ৰম এন্ট্ৰিত ক্লিক কৰাৰ পাছত অলপ সময় এড কৰিব লাগিব এই ফৰ্মখন ওপেন হৈ যাব এতিয়া আপুনি পান কাৰ্ড কেনেকৈ এপ্লাই কৰিব মই আপোনাক দেখাম এখন হৈছে পান কাৰ্ড এপ্লাই কৰাৰ প্ৰথম ফৰ্মখন দুখন ফৰ্ম ফিল আপ কৰিব লাগে প্ৰি ফৰ্ম মেইন ফৰ্ম আপুনি ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছো ইয়াত আপুনি বথ ফিজিক্যাল পান এণ্ড ই পান আপুনি সিলেক্ট কৰিব তেতিয়া পান কাৰ্ডখন ইমেইলতো আহিব আৰু পোষ্ট অফিচতো সেন্ড কৰা হ'ব ইয়াত আপুনি এপ্লিকেণ্টৰ টাইটেল সিলেক্ট কৰিব শ্ৰীমতী কুমাৰী তাৰপাছত MS আছে আপুনি সিলেক্ট কৰিব মই সিৰিজ সিলেক্ট কৰিছো ইয়াত আপুনি এপ্লিকেণ্টৰ লাষ্ট নেমটো এন্টাৰ কৰিব আপুনি যাৰ নামত পান কাৰ্ড এপ্লাই কৰিব বিচাৰিছে আপুনি তেওঁৰ লাষ্ট নেমটো এন্টাৰ কৰিব ইয়াত মই কাস্টমাৰৰ লাষ্ট নেমটো এন্টাৰ কৰি আছো লাষ্ট নেমটো এন্টাৰ কৰাৰ পাছত আপুনি ইয়াত ফাৰ্ষ্ট নেম এন্টাৰ কৰিব ফাৰ্ষ্ট নেম এন্টাৰ কৰাৰ পাছত এইটো বক্সত মিডল নেম দিয়া আছে যদি মিডল নেম আছে আপুনি দিব পাৰে নিদিলে অসুবিধা নাই যদি নাই ইয়াত মই ফাৰ্ষ্ট নেম লাষ্ট নেম আৰু মিডল নেম এন্টাৰ কৰিছো এন্টাৰ কৰাৰ লগে লগে চাওক তলত তেওঁৰ নেম অন কাৰ্ড মানে পান কাৰ্ডত কেনেকৈ নামটো আহিব ইয়াত তলত দেখুৱাই দিছে ইয়াত সম্পূৰ্ণ নামটো তলত আহি গৈছে আপুনি চেক কৰি ল'ব যদি কিবা ভুল এন্টাৰ কৰিছে আপুনি আকৌ এডিট কৰিব পাৰিব তাৰপাছত জেন্ডাৰটো অটোমেটিক মেল আহি গৈছে ইয়াত আপুনি ডেট অফ বাৰ্থটো এন্টাৰ কৰিব লাগিব ডেট অফ বাৰ্থটো এন্টাৰ কৰাৰ পাছত মই আপোনাক দেখুৱাই আছো যদি মাইনৰ এপ্লিকেণ্ট হয় তেতিয়াহ'লে ইয়াত অটোমেটিক মাইনৰ শ্ব' কৰিব যদি 18 বছৰ তলত হয় ইয়াত মই ডেট অফ বাৰ্থ এন্টাৰ কৰিছো আৰু ইয়াত মই ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে চাওক মাইনৰ এপ্লিকেণ্ট অটোমেটিক আহি গৈছে মানে যদি 18 বছৰ তলত হয় ইয়াত অটোমেটিক মাইনৰটো ডিটেক্ট কৰি লয় ইয়াৰ পাছত আপুনি এইটো বক্সত নক টিক মাৰ্ক কৰিব ইয়াৰ পাছত তলৰ অপচনটো হৈছে যে আপুনি পান কাৰ্ডত ফাদাৰ্ছৰ নাম প্ৰিন্ট কৰিব বিচাৰে নে মাদাৰ্ছৰ নাম প্ৰিন্ট আউট কৰিব বিচাৰে ইয়াত আপুনি ক্লিক কৰিব আৰু আপুনি ফাদাৰ্ছৰ নামটো সিলেক্ট কৰিব তেতিয়া আপোনাৰ নামৰ সৈতে আপোনাৰ ফাদাৰ্ছ নেমটো প্ৰিন্ট আউট হ'ব পান কাৰ্ডত ইয়াৰ পাছত তলৰ বক্সত চাওক দিয়া আছে ফাদাৰ্ছৰ লাষ্ট নেম ফাৰ্ষ্ট নেম আৰু মিডিল নেম ইয়াত আপুনি আপোনাৰ ফাদাৰ্ছৰ লাষ্ট নেম ফাৰ্ষ্ট নেম মিডিল নেমটো আপুনি এন্টাৰ কৰিব চাওক প্ৰথমত দিয়া আছে লাষ্ট নেম মাজত দিয়া আছে ফাৰ্ষ্ট নেম আৰু লাষ্টত দিয়া আছে মিডিল নেম যদি মিডিল নেম আছে দিব পাৰে দিলে অসুবিধা নাই আপুনি এখিনি এন্টাৰ কৰিব মই এন্টাৰ কৰি আছো ফাদাৰ্ছ নেম এন্টাৰ কৰাৰ পাছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপুনি ৰেসিডেন্ট ষ্টেটটো আপুনি সিলেক্ট কৰিব আসাম মনত ৰাখিব আপুনি অফিস ষ্টেটটো সিলেক্ট নকৰিব নহলে কিন্তু আকৌ পাছত অফিসৰ এড্ৰেছৰ কাৰণে আপুনি ডকুমেন্ট দিব লগা হ'ব এই কাৰণে আপুনি কেৱল ৰেসিডেন্ট ষ্টেটটো আপুনি সিলেক্ট কৰিব আপুনি অফিস ষ্টেটটো আপুনি সিলেক্ট নকৰাকৈ এনেকৈ ৰাখি দিব সিলেক্ট ষ্টেটত কেৱল আপুনি ৰেসিডেন্ট ষ্টেটটো সিলেক্ট কৰিব ইয়াত আপুনি এড্ৰেছ অফ কমিউনিকেশ্যন ইয়াত আপুনি ৰেসিডেন্ট সিলেক্ট কৰিব তাৰ পাছত এছক অটোমেটিক ইয়াত নামটো আহি গৈছে যদি এপ্লিকেণ্টৰ আধাৰ কাৰ্ড আছে ইয়াত আপুনি টিক মাৰ্ক কৰিব আৰু যদি আধাৰ কাৰ্ড নাথাকে তেতিয়াহ'লে কিন্তু আপুনি টিক মাৰ্ক নকৰাকৈ আপুনি অন ডকুমেণ্ট সিলেক্ট কৰিব পাৰিব যদি আধাৰ কাৰ্ড আছে আপুনি টিক মাৰ্ক কৰিব আৰু ইয়াত আপুনি এপ্লিকেণ্টৰ আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিব মই এতিয়া এপ্লিকেণ্টৰ আধাৰ কাৰ্ডেৰে মই পান কাৰ্ড এপ্লাই কৰি আপোনাক দেখুৱাই আছো মই ইয়াত আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিম আৰু যদি আধাৰ কাৰ্ড নাই তেতিয়াহ'লে আপুনি অন ডকুমেণ্ট সিলেক্ট কৰিব পাৰিব তলত অপচন আছে মই আপোনাক দেখুৱাই আছো ইয়াত মই আধাৰ নাম্বাৰটো এন্টাৰ কৰি আছো আধাৰ নাম্বাৰটো এবাৰ এন্টাৰ কৰাৰ পাছত আপুনি সাইডত ক্লিক কৰিব সাইডত ক্লিক কৰাৰ লগে লগে ৰি এন্টাৰ আধাৰ নাম্বাৰ ইয়াত আপুনি আকৌ আধাৰ নাম্বাৰটো ৰি এন্টাৰ কৰিব লাগিব মই আকৌ এবাৰ আধাৰ নাম্বাৰটো এন্টাৰ কৰি আছো আধাৰ নাম্বাৰটো এন্টাৰ কৰাৰ পাছত আপুনি অকেত ক্লিক কৰিব অকেত ক্লিক কৰাৰ পাছত আপুনি ইয়াত আপুনি আধাৰ কাৰ্ডত যেনেকৈ নাম দিয়া আছে এপ্লিকেণ্টৰ সেম টু সেম আপুনি ইয়াত এইটো বক্সত আপুনি নামটো এন্টাৰ কৰিব লাগিব ইয়াত মই নামটো এন্টাৰ কৰি আছো নামটো এন্টাৰ কৰাৰ পাছত এতিয়া আপুনি ডকুমেন্ট সিলেক্ট কৰিব লাগিব প্ৰুফ অফ আইডেন্টিটি ইয়াত আপুনি ক্লিক কৰিলে সব বহুত কিটা আপুনি অপচন পাই যাব মই যেহেতু আধাৰ কাৰ্ডেৰে পান কাৰ্ড এপ্লাই কৰি আছো এটো কাৰণে মই আধাৰ কাৰ্ড সিলেক্ট কৰিম যদি আপুনি উইদাউট আধাৰ কাৰ্ডত পান কাৰ্ড এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি অন ডকুমেন্ট সিলেক্ট কৰিব পাৰিব প্ৰুফ অফ এড্ৰেছ ইয়াতো সব বহুত কিটা অপচন দিয়া আছে আপোনাৰ যদি আধাৰ কাৰ্ড নাই আপুনি অন ডকুমেন্ট সিলেক্ট কৰিব পাৰিব মই যেহেতু আধাৰ কাৰ্ড এপ্লাই কৰি আছো এটো কাৰণে মই আধাৰ কাৰ্ড সিলেক্ট কৰিছো প্ৰুফ অফ ডেট অফ বাৰ্থ ইয়াতো বহুত কিটা অপচন দিয়া আছে আপুনি আপোনাৰ যদি আধাৰ কাৰ্ড নাথাকে আপুনি অন ডকুমেন্ট সিলেক্ট কৰিব পাৰিব মই কেৱল আধাৰ কাৰ্ডে সিলেক্ট কৰিছো প্ৰুফ অফ আইডেন্টিটি প্ৰুফ অফ এড্ৰেছ প্ৰুফ অফ ডেট অফ বাৰ্থ ইয়াৰ পাছত আপুনি কন্টেক্ট নাম্বাৰটো ইয়াত সঠিক এন্টাৰ কৰিব এটা মেছেজ যাব মোবাইলত আৰু ইয়াৰ পাছত এইটো বক্সত আপুনি ইমেইল আইডিটো সঠিক এন্টাৰ কৰিব 2 বা 3 দিনৰ ভিতৰত ইমেইলত ইপানখন সেন্ড কৰা হ'ব ইউটিআইৰ ফালৰ পৰা যদি অবজেকশন নাহে আৰু সেই ইপানখন আপুনি প্ৰিন্ট আউট কৰি যিকোনো কামত ব্যৱহাৰ কৰিব পাৰিব পোষ্ট অফিসত মেইন পান কাৰ্ডখন অহাৰ আগলৈকে ইয়াত আপুনি কন্টেক্ট নাম্বাৰ এন্টাৰ কৰিব এইটো বক্সত আপুনি ইমেইল আইডি এন্টাৰ কৰিব কন্টেক্ট নাম্বাৰ ইমেইল আইডি এন্টাৰ কৰাৰ পাছত আপুনি কাৰ্ড ডিসপাচ এড্ৰেছ কমিউনিকেশ্যন এড্ৰেছ আপুনি সিলেক্ট কৰিব ইণ্ডিয়ান সিলেক্ট কৰিব আৰু কাৰ্ড বেস টাইপ এটো আপুনি নৰ্মেল সিলেক্ট কৰিব আৰু আপুনি প্ৰথমৰ পৰা এবাৰ চেক কৰিব ইয়াক 3 মিনিট সময় বাকি আছে মাত্ৰ 10 মিনিটৰ ভিতৰত ফৰ্মখন ফিল আপ কৰিব লাগিব তো এখন মই প্ৰথমৰ পৰা এবাৰ চেক কৰি আছো আপুনি এনেকৈ চেক কৰিব যদি কিবা আপুনি তথ্য ভুল এন্টাৰ কৰিছে আপুনি ৰিকাৰেকচন কৰিব পাৰিব ইয়াৰ পাছত আপুনি
সাবমিটত ক্লিক কৰিব মই এবাৰ চেক কৰিছোঁ আপুনি চেক কৰিব আৰু আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে পেজটো অলপ লোডিং হ'ব আৰু এনেকৈ একনলেজমেণ্ট ৰিচিপ্টখন ওপেন হৈ যাব আপুনি এই ৰিচিপ্টখন প্ৰিণ্ট আউট ক্লিক কৰি আপুনি প্ৰিণ্ট আউট কৰিব পাৰিব বা আপুনি PDF ফৰ্মেটত আপুনি সেভ কৰি ৰাখিব পাৰিব আৰু আপুনি এই ৰিচিপ্টখন যদি আপুনি কাষ্টমাৰৰ পান কাৰ্ড এপ্লাই কৰি আছে আপুনি এই ৰিচিপ্টখন কাষ্টমাৰক দিব পাৰিব মই প্ৰিণ্ট আউট ক্লিক কৰিছোঁ আৰু এতিয়া মই PDF সেভ কৰি আছোঁ যদি আপোনাৰ প্ৰিণ্টাৰ আছে আপুনি প্ৰিণ্টাৰ সিলেক্ট কৰি আপুনি প্ৰিণ্ট আউট ল'ব পাৰিব এতিয়া মই ডেস্কটপত এখন সেভ কৰি আছোঁ PDF ফৰ্মেটত এখন PDF ফৰ্মেটত সেভ কৰা হৈ গৈছে এতিয়া আপুনি বেকত ক্লিক কৰিব বেকত ক্লিক কৰাৰ লগে লগে আপোনাৰ আইডিৰ হোম পেজ এনেকৈ ওপেন হৈ যাব আপুনি ওকেত ক্লিক কৰিব ইয়াত আপুনি আকৌ ফ্ৰম 49 এজ সাৰ্ভিছত আপুনি ক্লিক কৰিব আমি অলপ আগত প্ৰি ফৰ্ম এন্ট্ৰি কৰিছিলোঁ এতিয়া যদি আপুনি প্ৰি ফৰ্মত কিবা মিস্টেক কৰিছে তেতিয়াহ'লে আপুনি এডিট প্ৰি ফৰ্মত ক্লিক কৰি আপুনি প্ৰি ফৰ্ম এডিট কৰিব পাৰিব কুপন নাম্বাৰটো এণ্টাৰ কৰি যদি কাৰেক্ট আছে তেতিয়াহ'লে আপুনি ডাইৰেক্ট মেইন ফৰ্মত ক্লিক কৰিব মেইন ফৰ্ম এন্ট্ৰিত ক্লিক কৰাৰ পাছত চাওক মই অলপ আগত যাৰ প্ৰি ফৰ্ম এন্ট্ৰি কৰিছিলোঁ তেওঁৰ নাম তেওঁৰ ডেট অফ বাৰ্থ আৰু ইয়াত তেওঁৰ কুপন নাম্বাৰটো আহি গৈছে তো মেইন ফৰ্ম এন্ট্ৰি কৰাৰ বাবে আপুনি কুপন নাম্বাৰত ক্লিক কৰিব লাগিব ইয়াত মই কুপন নাম্বাৰত ক্লিক কৰিছোঁ কুপন নাম্বাৰত ক্লিক কৰাৰ পাছত চাওক মেইন ফৰ্মখন ওপেন হৈ গৈছে যদি আপুনি আধাৰ কাৰ্ডৰ এপ্লাই কৰি আছে তেতিয়াহ'লে ইয়াত আধাৰ মেচ দেখুৱাব আপুনি ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পাছত আপুনি এই পেজটো ফুল স্ক্ৰিন কৰি ল'ব ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে পেজটো ফুল স্ক্ৰিন হৈ যাব এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব ইয়াত আপুনি একো কৰিব নালাগে 1 2 3 4 5 6 লৈকে একো কৰিব নালাগে 7 নম্বৰ অপশ্যনত দি আছে চাওক ৰেচিডেণ্ট এড্ৰেছ তো ইয়াত আপুনি এড্ৰেছটো এণ্টাৰ কৰিব লাগিব যেটো এড্ৰেছত পান কাৰ্ডখন আহিব আপুনি সেইটো এড্ৰেছ ইয়াত এণ্টাৰ কৰিব লাগিব মানে আপোনাৰ যেটো এড্ৰেছ হয় সেইটো আপুনি এণ্টাৰ কৰিব ইয়াত আপুনি প্ৰথম বক্সত আপুনি হাউচ নাম্বাৰ 2 নাম্বাৰ ব্লক নাম্বাৰ আপুনি ইয়াত এণ্টাৰ কৰিব পাৰে ইয়াত মই হাউচ নাম্বাৰটো এণ্টাৰ কৰিছোঁ হাউচ নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত এইটো বক্সত আপুনি আপোনাৰ ভিলেজ নেমটো আপুনি এণ্টাৰ কৰিব লাগিব ভিলেজ নেমটো এণ্টাৰ কৰাৰ পাছত এইটো বক্সত আপুনি আপোনাৰ পোষ্ট অফিচ নেমটো আপুনি এণ্টাৰ কৰিব লাগিব ইয়াত মই পোষ্ট অফিচ নেমটো এণ্টাৰ কৰি আছোঁ পোষ্ট অফিচ নেমটো এণ্টাৰ কৰাৰ পাছত তলৰ বক্সটোত আপুনি এৰিয়া লোকেলিটি সাব ডিভিজন আপুনি এণ্টাৰ কৰিব লাগিব ইয়াত মই সাব ডিভিজনটো এণ্টাৰ কৰি আছোঁ আসাম ষ্টেট সিলেক্ট কৰা থাকিব আপুনি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব ইয়াত ডিস্ট্ৰিক্টৰ নামকেইটা দিয়া আছে আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ইয়াত মই ডিস্ট্ৰিক্টটো সিলেক্ট কৰিছোঁ ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছত আপুনি আপোনাৰ পিন কোড নাম্বাৰটো এণ্টাৰ কৰিব পিন কোড নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত কাউণ্ট্ৰি নেম অটোমেটিক আহি গৈছে ইয়াত আপুনি একো কৰিব নালাগে আপুনি স্ক্ৰল ডাউন কৰিব মনত ৰাখিব আপুনি অফিচ এড্ৰেছটো কিন্তু আপুনি এণ্টাৰ নকৰিব কেৱল আপুনি ৰেচিডেণ্ট ষ্টেটটো আপুনি সিলেক্ট কৰিব এড্ৰেছটো আপুনি সিলেক্ট কৰিব ইয়াত মোবাইল নাম্বাৰ ইমেইল আইডি দিয়া থাকিব আপুনি একো কৰিব নালাগে ইয়াত সোৰ্স অফ ইনকাম 13 নম্বৰ অপশ্যনত দিয়া আছে যদি ইনকাম আছে আপুনি ইনকাম সিলেক্ট কৰিব পাৰে ইয়াত মই নো ইনকাম সিলেক্ট কৰি আছোঁ এটো আপোনাৰ হিচাপত আপুনি সিলেক্ট কৰিব আৰু মই ওকেত ক্লিক কৰি দিছোঁ নো ইনকাম ইয়াৰ পাছত আমি যেহেতু মাইনৰ পান কাৰ্ড এপ্লাই কৰি আছোঁ এইটো কাৰণে আমি 14 নম্বৰ অপশ্যনটো ফিল আপ কৰিব লাগিব নহলে কিন্তু পান কাৰ্ড নাহে ইয়াত আপুনি ফাদাৰ্ছৰ ডিটেইলছ দিব পাৰিব ইয়াত আপুনি টাইটেলত ক্লিক কৰি আপুনি সিলেক্ট কৰিব ফাদাৰ্ছৰ লাষ্ট নেম ফাদাৰ্ছৰ ফাৰ্ষ্ট নেম আৰু যদি মিডল নেম আছে দিব পাৰে নিদিলে অসুবিধা নাই আৰু ইয়াত হাউচ নাম্বাৰ ভিলেজ নেম পোষ্ট অফিচ নেম সাব ডিভিজন ষ্টেট ডিস্ট্ৰিক্ট পিন কোড লাগিলে আপুনি আপোনাৰ ৰেচিডেণ্ট এড্ৰেছ যেটো আছে এইটো লাগিলে আপুনি সেম এণ্টাৰ কৰক অসুবিধা নাই কিন্তু আপুনি এখিনি এণ্টাৰ কৰিবই লাগিব নহলে কিন্তু পান কাৰ্ড নাহে ইয়াত মই এখিনি এণ্টাৰ কৰি আছোঁ ইয়াত হাউচ নাম্বাৰটো এণ্টাৰ কৰি আছোঁ ফাদাৰ্ছৰ সেম লাগিলে আপুনি এণ্টাৰ কৰক প্ৰবলেম নাই কিন্তু আপুনি এণ্টাৰ কৰিবই লাগিব ভিলেজ নেম এণ্টাৰ কৰি আছোঁ ভিলেজ নেম এণ্টাৰ কৰাৰ পাছত আপুনি সেম লাগিলে পোষ্ট অফিচ নেম আপুনি এণ্টাৰ কৰক অলপ আগত যেটো আপুনি এণ্টাৰ কৰিছিল আপোনাৰ ৰেচিডেণ্ট এড্ৰেছত আপুনি সেম লাগিলে এণ্টাৰ কৰক ইয়াত মই এণ্টাৰ কৰি আছোঁ ভিলেজ নেম এণ্টাৰ কৰাৰ পাছত আপুনি সাব ডিভিজন নেম এণ্টাৰ কৰিব সাব ডিভিজন নেমটো এণ্টাৰ কৰাৰ পাছত আপুনি ষ্টেট নেমটো আপুনি সিলেক্ট কৰিব আসাম ষ্টেট নেমটো সিলেক্ট কৰাৰ পাছত ইয়াত আপুনি ডিস্ট্ৰিক্ট নেমটো সিলেক্ট কৰিব ডিস্ট্ৰিক্ট নেমটো সিলেক্ট কৰাৰ পাছত আপুনি ইয়াত পিন কোডটো আপুনি এণ্টাৰ কৰিব পিন কোড নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰিব ইয়াত আপুনি সিলেক্ট কেপাচিটি ইয়াত আপুনি ক্লিক কৰিব ইয়াত আপুনি হিমসেল্ফ হাৰসেল্ফ এটো আপুনি সিলেক্ট কৰিব ভেৰিফায়াৰ নেম ইয়াত আপুনি ক্লিক কৰিব অটোমেটিক নামটো আহি যাব ভেৰিফিকেশ্যন প্লেচ ইয়াত আপুনি আপোনাৰ ভিলেজ বা সিটি বা আপোনাৰ টাউন নেম যেটো আছে আপুনি ইয়াত এণ্টাৰ কৰিব আপুনি যৰ পৰা পান কাৰ্ড এপ্লাই কৰি আছে আৰু আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পাছত অলপ সময় কৰিব লাগিব চাওক এপ্লিকেশ্যন ভ্যালিডেটেড সাকসেসফুলি আপুনি ওকেত ক্লিক কৰিব এতিয়া আমাৰ প্ৰি ফৰ্ম মেইন ফৰ্ম এন্ট্ৰি কৰা সম্পূৰ্ণৰূপে হৈ গৈছে এতিয়া আমি ডকুমেন্ট আপলোড কৰিব লাগিব চাওক এপ্লিকেশ্যন সাবমিটেড সাকসেসফুলি আপুনি ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পাছত আপুনি আকৌ ফ্ৰম 49 এ সাৰ্ভিছত ক্লিক কৰিব চাওক মই আপোনাক দেখাই আছোঁ আমি প্ৰি ফৰ্ম এন্ট্ৰি কৰিছোঁ মেইন ফৰ্ম এন্ট্ৰি কৰা হৈ গৈছে এতিয়া আমি ডকুমেন্ট আপলোড কৰিব লাগিব ডকুমেন্ট কেনেকৈ আপলোড কৰিব মই আপোনাক দেখাই আছোঁ আপুনি ডকুমেন্ট আপলোডত ক্লিক কৰিব ডকুমেন্ট আপলোডত ক্লিক কৰাৰ পাছত চাওক ইয়াত তেওঁৰ নামটো আহি গৈছে তেওঁৰ কুপন নাম্বাৰ আহি গৈছে তেওঁৰ ফাদাৰ্ছ নেম আহি গৈছে
তো ইয়াত আপুনি অলপ মনোযোগ দিব চাওক ডকুমেণ্টৰ সাইজ দিয়া আছে আপুনি পান এপ্লিকেশ্যনৰ ফ্ৰণ্ট সাইড বেক সাইড আৰু সাপোৰ্টিং ডকুমেণ্ট এটা PDF ফাইলতে স্কেনিং কৰিব লাগিব ফাইলটো 2 MB ৰ ভিতৰত হ'ব লাগিব যদি 2 MB কে বেছি হৈ যায় তেতিয়াহ'লে আপুনি ফাইলটো আপলোড কৰিব নোৱাৰিব 2 MB কে কম হ'লে প্ৰবলেম নাই সেম তেনেকৈ আপুনি ফটো স্কেনিং কৰিব লাগিব 300 DPI 213x213 পিক্সেল হ'ব লাগিব আৰু ফটোৰ সাইজটো 30 KB ৰ ভিতৰত হ'ব লাগিব 30 KB কে যদি বেছি হৈ যায় তেতিয়াহ'লে আপুনি আপলোড কৰিব নোৱাৰিব সেম তেনেকৈ আপুনি সিগনেচাৰো স্কেনিং কৰিব লাগিব 600 DPI আৰু সিগনেচাৰৰ সাইজটো হ'ব লাগিব 60 KB ৰ ভিতৰত 60 KB কে বেছি হ'লে আপুনি আপলোড কৰিব নোৱাৰিব তো फ्रेंड्स এতিয়া যদি মই এইটো ভিডিওতে ডকুমেণ্ট স্কেনিং ফটো ক্ৰপিং সিগনেচাৰ ক্ৰপিং কৰি দেখাব বিচাৰো তেতিয়াহ'লে ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব তো ইয়াৰ আগতে মই আৰু এটা ভিডিও বনাইছিলো পান কাৰ্ড এপ্লাই কেনেকৈ কৰিব লাগে UTI PSA আদিত সেইটো ভিডিওত মই সম্পূৰ্ণ প্ৰসেছটো দেখুৱাই দিছো যে পান কাৰ্ড এপ্লাই কৰাৰ কাৰণে কেনেকৈ ডকুমেণ্ট স্কেনিং কৰিব লাগে ফটো কেনেকৈ ক্ৰপিং কৰিব লাগে সিগনেচাৰ কেনেকৈ সাইজ মিলাব লাগে সেইটো ভিডিও লিংক এইটো ভিডিও ডেসক্ৰিপচনত দি দিছো আপুনি সেইটো ভিডিও চাই ডকুমেণ্ট স্কেনিং কৰিব পাৰিব ফটো সাইজ মিলাব পাৰিব আৰু যদি আপুনি এইটো সাইজতে নিজে কৰিব পাৰে তেতিয়াহ'লে তো প্ৰবলেম নাই আৰু যদি আপুনি নোৱাৰে আপুনি সেইটো ভিডিওৰ মাজৰ অংশটো চাই ল'ব য'ত ডকুমেণ্ট সাইজ মিলাই দেখুৱাই দিয়া হৈছে আৰু এতিয়া মই আপোনাক ডেমো দেখাই চাও কেনেকৈ আপুনি স্কেনিং কৰিব লাগিব প্ৰথমে আপুনি একনলেজমেন্ট ৰিসিপ্ট স্কেনিং কৰিব লাগিব ইয়াৰ পিছত আপুনি ফিজিক্যাল ফৰ্ম আপুনি স্কেনিং কৰিব লাগিব ফ্ৰণ্ট সাইড বেক সাইড এখন ফৰ্মৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি দিছো আপুনি এখন ফৰ্ম ডাউনলোড কৰি আপুনি ফিল আপ কৰি ল'ব এখন একেবাৰে সহজ ফৰ্মখন ফিল আপ কৰি আপুনি যেনেকৈ প্ৰি ফৰ্ম ফিল আপ কৰিছিলে সেম তেনেকুৱা আৰু একেবাৰে তলত আপুনি সাপোৰ্টিং ডকুমেণ্ট দি দিব ইয়াত মই তেওঁৰ একনলেজমেন্ট ৰিসিপ্ট ফিজিক্যাল ফৰ্ম ফ্ৰণ্ট সাইড বেক সাইড আৰু তেওঁৰ সাপোৰ্টিং ডকুমেণ্ট মই আধাৰ কাৰ্ড একেলগে স্কেনিং কৰিছো এতিয়া মই আপোনাক দেখুৱাম আপুনি কেনেকৈ ডকুমেণ্ট আপলোড কৰিব ইয়াত চাওক ক্লিকৰ তলত এটা ৰাউণ্ড বক্স দিয়া আছে আপুনি এইটো বক্সত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে ডকুমেণ্ট আপলোড কৰা অপচন কেইটা আহি যাব আপুনি প্ৰথমত পান ফৰ্মত চুজ ফাইলত ক্লিক কৰিব চুজ ফাইলত ক্লিক কৰাৰ পাছত আপুনি সাপোৰ্টিং ডকুমেণ্ট আৰু পান ফৰ্ম য'ত আপুনি সেভ কৰি ৰাখিছিলে PDF ফাইলটো আপুনি সিলেক্ট কৰিব মই ডেস্কটপত তেওঁৰ ফাইলটো সেভ কৰি ৰাখিছিলোঁ এতিয়া মই সিলেক্ট কৰিছোঁ সিলেক্ট কৰাৰ পাছত 2 নম্বৰ আপুনি ফটো সিলেক্ট কৰিব লাগিব আপুনি চুজ ফাইলত ক্লিক কৰিব আৰু আপুনি ফটোটো য'ত আপুনি সেভ কৰি ৰাখিছিলে আপুনি ফটোটো সিলেক্ট কৰিব মই ফটো সিলেক্ট কৰি দিছোঁ ফটো সিলেক্ট কৰাৰ পাছত 3 নম্বৰ দিয়া আছে সিগনেচাৰ ইয়াত আপুনি ক্লিক কৰিব আৰু আপুনি সিগনেচাৰটো য'ত সেভ কৰি ৰাখিছিলে এইটো আপুনি সিলেক্ট কৰিব মই সিলেক্ট কৰি দিছোঁ পান ফৰ্ম পিকচাৰ আৰু সিগনেচাৰ সিলেক্ট কৰা হৈ গ'ল এতিয়া মই আপলোডত ক্লিক কৰিছোঁ এতিয়া কৰ্নাৰত আপলোডিং দেখুৱাই আছে অলপ সময় ৱেট কৰিব লাগিব আপলোডিং হৈ আছে ডকুমেণ্ট আপলোড কমপ্লিট হোৱাৰ পাছত এনেকৈ নটিফিকেশ্যন আহি যাব যে ডকুমেণ্ট আপলোডেড ফৰ এপ্লিকেশ্যন নাম্বাৰ ইয়াত এপ্লিকেশ্যন নাম্বাৰটো দিয়া থাকিব আৰু ডকুমেণ্ট আপলোডেড হৈ গৈছে বুলি ইয়াত শ্ব' কৰিব তেতিয়া আপুনি অকেত ক্লিক কৰিব অকেত ক্লিক কৰাৰ পাছত চাওক ইয়াত আপলোডিং ডকুমেণ্ট পেণ্ডিঙত নাই এতিয়া আপুনি আকৌ ফৰ্ম 49A ছাৰ্ভিচত ক্লিক কৰিব আমি প্ৰি ফৰ্ম এণ্ট্ৰি কৰিছোঁ মেইন ফৰ্ম এণ্ট্ৰি কৰিছোঁ ডকুমেণ্ট আপলোড কৰা হৈ গৈছে এতিয়া আমি জেনেৰেট বেছ কৰিব লাগিব জেনেৰেট বেছত আপুনি ক্লিক কৰিব জেনেৰেট বেছত ক্লিক কৰাৰ পাছত আপুনি চাওক ইয়াত তেওঁৰ নেমটো আহি যাব আপুনি চিলেক্টত অলত ক্লিক কৰিব আৰু সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত এতিয়া আমাৰ বেজ জেনাৰেট কৰা হৈ গৈছে এতিয়া আপুনি এখন প্ৰিণ্টত ক্লিক কৰি আপুনি প্ৰিণ্ট আউট কৰিব পাৰিব বা আপুনি PDF ফৰ্মেটত আপুনি সেভ কৰি ৰাখিব পাৰিব পৰৱৰ্তী সময়ত কেতিয়াবা এখনৰ প্ৰয়োজন হ'ব পাৰে তো ইমানখিনিতে আমাৰ পান কাৰ্ড এপ্লাই কৰা কাম সম্পূৰ্ণৰূপে শেষ হৈ গৈছে এতিয়া যদি আপুনি বিচাৰে আপুনি পান কাৰ্ডৰ এপ্লিকেশ্যন ষ্টেটাছ চেক কৰি চাব পাৰিব পান কাৰ্ডখন এপ্ৰুভ হৈছে নে পেণ্ডিঙত আছে নে ভেৰিফিকেশ্যন হৈছে নে ইমেইলত সেন্ড কৰা হৈছে নে পোষ্ট অফিচত সেন্ড কৰা হৈছে নে কিবা অবজেকশ্যন আহিছে আপুনি কেৱল এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিলে আপুনি দেখিব পাৰিব তেতিয়া মই আপোনাক দেখুৱাম আপুনি কেনেকৈ এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিব ইয়াৰ বাবে আপুনি ফৰ্ম 49A ছাৰ্ভিচত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত চাওক দিয়া আছে এইটো অপশ্যন ট্ৰেক পান এপ্লিকেশ্যন আপুনি ট্ৰেক পান এপ্লিকেশ্যনত ক্লিক কৰিব ট্ৰেক পান এপ্লিকেশ্যনত ক্লিক কৰাৰ পাছত আপুনি প্ৰথম বক্সত এপ্লিকেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব যিটো ৰিচিপ্টত দিয়া থাকিব এপ্লিকেশ্যন নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত তলৰ বক্সটোত আপুনি ডেট অফ বাৰ্থটো আপুনি এণ্টাৰ কৰিব মানে এপ্লিকাণ্টৰ যিটো ডেট অফ বাৰ্থ থাকিব এইটো আপুনি এণ্টাৰ কৰিব ডেট অফ বাৰ্থটো এণ্টাৰ কৰাৰ পাছত আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত অলপ সময় ৱেট কৰিব লাগিব লগে লগে এই পান কাৰ্ডখনৰ ষ্টেটাছ শ্ব' কৰিব ইয়াত চাওক পান এপ্লিকেশ্যন নাম্বাৰ ইয়াত এপ্লিকাণ্টৰ নাম দিয়া থাকিব আৰু তলত ষ্টেটাছ দিয়া থাকিব যে এপ্লিকেশ্যন ইজ আণ্ডাৰ ভেৰিফিকেশ্যন মানে আমাৰ এপ্লিকেশ্যনখন ৰিচিভ হৈছে এতিয়া ভেৰিফিকেশ্যন আছে 2 বা 3 দিনৰ ভিতৰত পান কাৰ্ডখন ইমেইলত আহি যাব যদি কিবা অবজেকশ্যন নাহে তো ইমানখিনি আছিল আজিৰ এইটো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ কালি আকৌ লগ পোৱাৰ আশাৰে আজি মাহতে সামৰণি মাৰিলোঁ থেংক ইউ